প্ৰিয় বান্ধৱীসকল, আমাৰ অনলাইন মিটিং এইমাত্ৰ শেষ হ'ল। খুব গুৰুত্বপূৰ্ণ আলোচনা হ'ল। আজি আমাৰ যি সজাতি দল গৈছিলে সঞ্চালকৰ ওচৰত, কিন্তু সঞ্চালক মহোদয় আজি উপস্থিত নাই। পূজাৰ বন্ধৰ পিছত তেওঁ ছুটি লৈছে। তেওঁ আজিও অহা নাই। গতিকে আমাৰ যিটো মাইনাছ কপি, লিখিতভাৱে তেওঁলোকে আমাক যিটো মাইনাছ কপি বনাই দিব লাগিছিল, আজিও সেই কামটো নহ'ল। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যোৱা 25 অক্টোবৰ তাৰিখে আমাৰ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ সজাতি দল গৈছিল সমাজ কল্যাণ বিভাগ সঞ্চালকৰ মহোদয়ৰ ওচৰত, কিন্তু সঞ্চালক মহোদয়ে কাৰ্যালয়ত উপস্থিত নাছিল। কিয়নো পূজাৰ বন্ধৰ পিছত তেখেতে ছুটি লৈছে বাবে কাৰ্যালয়ত উপস্থিত নাছিল। গতিকে কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক নেতৃত্বৰ হাতত যি অৰ্ডাৰ কপি লিখিতভাৱে দিব লগা বা দিয়াৰ কথা আছিল, সেয়া দিয়া নহ'ল। সেইকাৰণে কৰ্মী সহায়িকা সন্থাই এক অনলাইনৰ মিটিঙত আলোচনা কৰি এই সিদ্ধান্ত লয় যে কৰ্মী সহায়িকাই যেতিয়ালৈকে লিখিত অৰ্ডাৰ কপি হাতত নাপায়, তেতিয়ালৈকে কেৱল কেন্দ্ৰ খোলা ৰাখি শিশুখিনিৰ লগতহে লগ হ'ব। তাৰ বাহিৰে মোবাইলৰ অপেন কৰা নহ'ব বা কোনো ধৰণৰ পোষণ ট্ৰেকাৰৰ কাম কৰা নহ'ব আৰু মান্থলি এম্পিয়াৰ জমা দিয়াও নহ'ব। আকৌ আজি 27 অক্টোবৰত কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক নেতৃত্বৰ এটি সজাতি দল সঞ্চালকৰ কাৰ্যালয়ত যাব আলোচনাত বহাৰ উদ্দেশ্যে। কিন্তু আজি যদি লিখিত অৰ্ডাৰ কপি হাতত নাপায়, তেন্তে আকৌ বেলেগ ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যিক সমিতিয়ে জানিবলৈ দিয়ে। কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ কথা হ'ল যে যেতিয়ালৈকে তেওঁলোকে হাতত লিখিত অৰ্ডাৰ কপি নাপায়, তেতিয়ালৈকে কোনো ধৰণৰ ৰিপৰ্ট জমা কৰা নহ'ব। কিয়নো ৰাজ্যজোৰা যি অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল, সেয়া সাময়িকভাৱে স্থগিতহে ৰখা হৈছে। সেয়া কিন্তু উঠাই লোৱা হোৱা নাই। অহা 10 নৱেম্বৰলৈকে সময় বান্ধি দিয়া হৈছে। গতিকে 10 তাৰিখলৈকে আন্দোলন থাকিব। মাথো সাময়িকভাৱে স্থগিতহে কৰা হৈছে। তাৰ পিছতো যদি একো ভাল ফলাফল পোৱা নাযায়, তেনে আন্দোলন অধিক ভয়াৱহ কৰা হ'ব বুলি জনায় ৰাজ্যিক কমিটিয়ে। অংগনবাদী সম্বন্ধীয় যিকোনো আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।